চেহনাজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি 1 জানুৱাৰী, বছৰৰ প্ৰথম দিন। আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল। সকলোৰে দিনবোৰ ভালে ভালে পাৰ হওক। আজিৰ দিনটোত আমাৰো এয়া দিনতে অকণমান ঘৰতে কিবা কিবি যা যোগাৰ কৰিছোঁ। ইফালে এয়া নতুন বছৰ বুলি ঘৰৰ পুখুৰীত মাছ ধৰি আছে। ঘৰৰ পুখুৰীৰ মাছ খাবলৈ কিমান টেষ্টি, ভালো লাগে। বেছি মাছ নাই বাৰু আমাৰ, হ'লেও মাজে মাজে দুই এটা খাই থকা হয়। বেটি আকৌ মাছক খাবলৈ পাত দি দিছে দেই। খাইছেনে পাত? তুমি দিলা পাত খাইছেনে? এতিয়া নাই খোৱা নে? খাইছেনে? কি ভিতৰৰ পৰা প্লেট এখন পাবা নি বিচাৰি? ঘৰৰ ফ্ৰিজ আমাৰ। আৰু মাছ ধৰিলে আমায়ে বাছি দিলে। মই ইমান মাছ বাচিব নাজানো, সেইটো কাৰণে আমায়ে মাছ বাছি দিছে আৰু মই লগালগ বনাব ল'লোৱেই, কাৰণ সোনকালে কামখিনি কৰি আজৰি হ'ব লাগিব। এফালে ইভিনিং ওলাই যাম বুলি ভাবিছোঁ। এয়া মাছখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। ইমান ধুনীয়া ফ্ৰেছ মাছ। বিলাহী দি তৰকাৰী জোল কৰোঁ। বিলাহী কাটি লৈছিলোঁ সৰু সৰুকৈ, নহৰু দি বনাম মই। আৰু বিলাহীখিনি অকণমান তেলতে ভাজি লৈছোঁ এনেদৰে। এতিয়া ইয়াতে হালধি নিমখ অকণমান বিলাহীখিনি ভাজি লগতে এয়া আলু দি দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মাছ তৰকাৰী। এইফালে মই এয়া কাপোৰ দি থৈছিলোঁ ৰাতিপুৱাই, সেয়াও হৈ গ'ল। ৰ'দ থাকোঁতেই কাপোৰখিনি মেলি লওঁ। আমাৰ মহিলাসকলৰ এইবোৰ ডেইলি ৰুটিন আৰু। নতুন বছৰ বুলি ইভিনিং অলপ ওলাই আহিলোঁ। যোৰহাটতে থকা চুকাফা সমন্বয় ক্ষেত্ৰলৈ আহি দেখিছোঁ গাড়ী বহুত আছে। এইফালে গেটৰ ওচৰতে টিকেট কাউণ্টাৰ, এজনৰ 20 টকাকৈ। আজি বেছিকৈ নেদেখাওঁ, কাৰণ আগৰ ভ্লগত ইয়াৰ ভ্লগ মই দি থৈছোঁ। আপোনালোকে চোৱা নাই যদি চাব পাৰিব। সোমায়েই পুখুৰী আছে, তাতে এয়া বটিং কৰিয়ে আছে মানুহে। তাতে বহিবলৈ সুবিধা কৰি দিছে। মামা হেপী নিউ ইয়েৰ। আৰু আহি থাকোঁতে দেখিলোঁ আমাৰ এয়া ৰিলেটিভছ, মামা মামীহঁতকো লগ পালোঁ। আৰু এয়া নানী, এয়া হৈছে আমাৰ খুৰীয়েক। তেওঁলোকো আহিছিলে নতুন বছৰ বুলি আজি, পতককৈ লগ পালোঁ। আমাৰ বেটি গৈ আছে। ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক এখনো আছে। আমি বহুত দেৰি ৰখাৰ পিছত বেটি জোলনাত উঠিব পালে। মানে ইমানেই ভিৰ, চব ল'ৰা ছোৱালীবোৰে হেঁপাহ কৰিছে জোলনাত উঠিবলৈ। লাইন পাতিবলগীয়া হৈছে আচলতে। আৰু অলপ টাইম তাইও উঠিলে। পৰিৱেশটো বৰ ধুনীয়া হয় দেই। সেইফালে আজি আমি 1 জানুৱাৰীৰ কাৰণে অকণমান ওলাই আহিছোঁ। আমাও আহিছে। আৰু ওপৰৰ পৰা দেখিছেনে ভিউটো খুব ধুনীয়া লাগিছে। আৰু সেইদিনা আচলতে বহুত মানুহৰ ভিৰো আছিল যে, 1 তাৰিখ আছিল, ভাল লাগিছিল। অলপ টাইম ইয়াতে থাকিলোঁ। ইটো সিটো চাওঁতে আন্ধাৰে হ'লেই আৰু। চব লাইটছবোৰ জ্বলিছে যে, ফটো মাৰিবলৈ ঠায়ে ঠায়ে ডেক'ৰেশ্যনো কৰি দিছে লাইট। আৰু গধূলি সময়ত ভিউটো বেছি ধুনীয়া হয়, দেখিছেনে? এয়া মই দেখাই দিছোঁ অকণমান। আৰু বেটি গৈ আছে অকলে অকলে, খুব ভাল পালে তাই। মানে ইয়াতে গাড়ী নাই চলাই ন, খেলিব পাৰিছে আৰু অলপ। আমি ওলাইছোঁ আৰু ইয়াৰ পৰা এতিয়া।
আমি আহি পালোহি আহি পাই এয়া দেখিছেনে পাকঘৰত কাইলৈ আলহী আহিব মামাহঁত আহিব এয়া আজি গধূলি অকণমান কিবা কিবি আগবঢ়াই থওক কাৰণ দিন আজিকালি ইমান ছুটি ৰাতিপুৱা সময়ত মানে নহয়ে কাম কৰি বেটি আহি থাকোঁতে শুই দিলে আৰু আজি মোক আমায়ে এটা নতুন বছৰ বুলি এটা গিফ্ট দিছে এইটো গিফ্টটো এয়া নেক্সট ডে আহিলে মামাহঁত বেটিহঁতে এয়া খেলাত বিজি দুয়োটাই দিনটো খেলিলে মামাহঁত আহি পালেহি আগবেলাতে 12-1মান বজাতে পালেহি কিন্তু মোৰ ভিডিঅ'ত দেখুওৱা নহ'লে সিমানখিনি এয়া মামী আৰু এয়া মামাৰ ছোৱালী ভিডিঅ' একদম লাষ্টত গধূলি হ'ল দেখিছেনে মানে মামাহঁত যাবৰ টাইমত এয়া চাহ দিছিলোঁ সেয়ে তেনেকুৱাতে অলপ ভিডিঅ' কৰি মামা মামীহঁতক দেখাই দিলোঁ আবাহঁতে একেলগে বহি চাহ খাই আছে বহুত দিনৰ মূৰত মামাহঁত আহিলে আমাৰো ভাল লাগিল আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব